ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ অন্তৰ্গত সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত অবাধ দুৰ্নীতি এই কথা আমি কোৱা নাই। এই ভাষ্য স্বয়ং ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ। আচলতে এই সিন্ডিকেট চক্ৰৰ সৈতে জড়িত কোন, সিন্ডিকেটৰ টকাৰে কাৰ পকেট গৰম হৈছে, আমি এই প্ৰতিবেদনত ফাদিল কৰিম তথ্য সহকাৰে। সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰাই চলে বৃহৎ কৰ ফাঁকিৰ অংক। বৃহৎ কৰ ফাঁকিৰে বাংলাদেশলৈ সৰবৰাহ হয় শিল, বালি, কয়লা। কিন্তু কেনেকৈ চলে এই বৃহৎ সিন্ডিকেট? প্ৰতিদিনে অভাৰলোড শিল, বালি, কয়লা, শিলৰ শ শ ট্ৰাক আহে সোনাহাট বাণিজ্য কেন্দ্ৰলৈ। এই অভাৰলোড ট্ৰাকসমূহ প্ৰতিদিনেই পাৰাপাৰ হয় বাংলাদেশলৈ। কিন্তু অভাৰলোড ট্ৰাক কেনেকৈ পাৰ হয় বাংলাদেশলৈ? কেনেকৈ অভাৰলোড ট্ৰাকে লাভ কৰে বৈধ নথিপত্ৰ? কাৰ নিৰ্দেশত প্ৰতিখন ট্ৰাক পাৰ হয়? সোনাহাট বাণিজ্য কেন্দ্ৰত থকা গংগাধৰ ৱে ব্ৰিজত কাটা কৰা হয় প্ৰতিখন ট্ৰাক। এইখন কাটাত প্ৰতিখন ট্ৰাকে দিব লাগে 10,500 টকা। টকা দিলেই বৈধ নথি লাভ কৰে অভাৰলোড ট্ৰাকে। টকাৰ বলত লাভ কৰে বাংলাদেশলৈ প্ৰৱেশৰ অনুমতি। কিন্তু এই টকা সংগ্ৰহৰ দায়িত্বত কোন? কোনে সংগ্ৰহ কৰে 10,500 টকা? কাটা কৰাৰ নামত 500 টকা, সিন্ডিকেট বাহিনীৰ নামত লয় 10,000 টকা। তেতিয়াহে বাংলাদেশলৈ পাৰ হয় অভাৰলোড ডাম্পাৰ। ইয়াৰ পাছতে উত্থাপন হৈছে আৰু বহুতো প্ৰশ্ন। নিজকে নিকা দেখুৱাবলৈ গৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা এয়াই নেকি? এতিয়া লুটুৰি পুটুৰি হৈ আছে দুৰ্নীতিৰ বোকাত। ৰাজকোষত হাতোৰা মাৰিছে কোনে? ইমানৰ পাছতো কিবা ব্যৱস্থা ল'বনে বিজেপি নেতৃত্বাধীন চৰকাৰখনে? নে দেখি শুনিও সকলো গাপ দিবলৈ চেষ্টা কৰিব? যে গোলকগঞ্জৰ আপোনাৰ কি আছিলে সোনাহাট লক্ষীপুৰৰ কথাটো, সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ, তাতো সকলোৱে জানে যে এখন এখন ট্ৰাক পাৰ কৰিবৰ কাৰণে এই বোল্ডাৰৰ যিবিলাক ট্ৰাক পাৰ হয় 10,500 টকা লয়। 10,500 আপোনাৰ সিন্ডিকেট নহয়, তাৰে 500 টকা লিগেল, 10,000 টকা তেওঁলোকৰ সিন্ডিকেটৰ। শ্ব' কৈছো অলপ। আকৌ আপোনাৰ তাত কয়লাটো যায়, কয়লাটো আৰু আপোনাৰ কয়লাটো আৰু এইখিনি মই নকলোহেঁতেন। কালি যদি মোক এই ল'ৰাকেইটাই যদি এইবিলাক নকলেহেঁতেন তেতিয়াহ'লে মই নকলোহেঁতেন। আপোনালোকে কি সুধিব, আপোনাৰ মোৰো CID থাকে নহয়, মই জানি পেলাই মই প্ৰশ্নবিলাকৰ উত্তৰবিলাক লৈ আনিছো। তাৰমানে এই ষ্টনটো নিয়ে ৱেট ব্ৰিজত 500 টকা, সিন্ডিকেটত 10,000 টকা, কয়লা পাৰ ট্ৰাক 24,000 টকা। একদিনত কোটি কোটি টকা, 24,000 মানে এখন ট্ৰাকত দেই। এতিয়া বিজনেছটো বেয়া হৈ গৈছে বোলে, ইমান সিন্ডিকেটৰ ভেজা হৈছে, কয়লাৰ ট্ৰাকো কমি গৈছে। চবে ভাবিছে এইটো ট্ৰাকো বেচা হৈছে যিসকলে লিগেল বিজনেছ কৰে, আৰু এতিয়া বোলে আপোনাৰ এই ষ্টনৰ কথাটো কমি গৈছে। কাৰণ 10,000 টকা সিন্ডিকেটক কেনেকে দিব? কিন্তু তেওঁলোকেতো নাচুৰ বান্দা, যিসকল সিন্ডিকেটৰ লগত জড়িত চবত জানে। মোক নামনি অসম ব্যুৰো, ছায়েদ আমিন ৰিপৰ্ট, ইউ নিউজ।